অংকুৰণ পাঠ 1 কবিতা মোৰ দেশ ভাল। পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। এইটো তোমালোকে নিজে নিজে চেষ্টা কৰিবা। পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। উত্তৰ: কবিৰ মতে নিজৰ দেশখন আনৰ দেশতকৈ বহুত বেছি ভাল। সেইবাবে তেওঁ চিৰদিন চিৰকাল আই মাতৃৰ চৰণত সেৱা কৰিব। এই দেশৰ মাটি যিবোৰ নেকি সোণৰ চপৰা সদৃশ, যি এই দেশৰ পানী যিয়ে নেকি নিজৰ মানুহৰ তৃষ্ণা দূৰ কৰিব পাৰে, তেনেকুৱা দেশ আন ক'তো বিচাৰি পোৱা নাযায়। অসমৰ হাবি বননিত উৎপাদন হোৱা চাহ গছ, বিভিন্ন প্ৰকাৰৰ গছ আদি বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব পাৰি। এনে এখন দেশ পৃথিৱীৰ আন ক'তো নাই। অসমতে অৰ্থাৎ কবিৰ জন্মভূমিত এৰী মুগা পাট পোৱা যায়, যাৰ সহায়ত ছাঁতে শুকোৱা মুঠিতে লুকোৱা বস্তু তৈয়াৰ কৰিব পাৰি। যি হাবিত চৰাই চিৰিকটি কাকলি শুনা যায়, যাৰ মাত শুনিলে মন প্ৰাণ আনন্দেৰে ভৰি পৰে। 12 মাহে ফুলা ফুলবোৰ আমাৰ মন আহ্লাদিত কৰে। ফল মূলেৰে পৰিপূৰ্ণ ঠাই পৃথিৱীৰ আন ক'তো নাই। এনে এখন সোণালী দেশ য'ত মৰম আদৰেৰে মিলিজুলি থাকিব পাৰে, তেনে এখন দেশ আন এখন দেশতকৈ বহুত বেছি ভাল বুলি কবিয়ে উল্লেখ কৰিছে। উত্তৰ দিয়া। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰ: কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰিছে? উত্তৰ: পদ্যছোৱাত ঠাই আৰু আইক সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰিছে। পদ্যটিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। উত্তৰ: পদ্যটিত কবিয়ে বৰ্ণনা কৰি প্ৰয়োগ কৰা শব্দকেইটা হ'ল সোণৰ চপৰাৰ মাটি, পানীৰ সুধাৰ নিজৰা, ধন থকা হাবি বননি, 12 মাহে ফুলা ফুল, অমাতৰ মাত চৰাই চিৰিকটি, স্বৰ্গৰ নিচিনা ফুলনি বাগিচা আদি। নামৰ তালিকা কৰা। ক'ত আছে এনে ফুল ফুলে 12 মাহ? 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। উত্তৰ: গোলাপ, কৰবী, জবা, চামেলি, চম্পা, নয়নতৰা, জবা এইবোৰ গোটেই বছৰে ফুলি থকা ফুল। ক'ত আছে এনে ধান এই ধৰণিত? কেইবিধমান ধানৰ নাম লিখা। উত্তৰ: শালি, ৰূপহী, বৰা, কেঁকুৰা, বাও, ৰঞ্জিত, কাৱৈ বাদাম, বিলবাও, আইজং, জহা, তৰা বাও, অগ্নিশালী আদি। তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা। উদাহৰণ: সকলো দেশত কৰি মোৰ দেশ ভাল। ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ'ব: মোৰ দেশ সকলো দেশতকৈ ভাল। এতিয়া কটো দিছে, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। এতিয়া গদ্যৰ ওপৰত লিখিলে এনেকুৱা হ'ব: ক'ত আছে সোণৰ চপৰা থকা মাটি, ক'ত আছে তৃষ্ণা দূৰ কৰিব পৰা নিজৰাৰ পানী। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। এতিয়া উত্তৰটো হ'ব এনেধৰণৰ: কবিৰ দেশখন বৰ ভাল, সেইবাবে তেওঁৰ দেশৰ মানুহে ভাই ভনীৰ নিচিনা প্ৰত্যেকেই চিৰকাল মিলিজুলি থাকে। সেয়ে কবিৰ দেশখন সকলো দেশত কৰি দেশখন ভাল। পদ্যটি গদ্য ৰূপত লিখা। এইটো দ্বিতীয় প্ৰশ্নৰ উত্তৰটো মই যে লিখি দিছোঁ, সেইটোৱে এইটো উত্তৰ লিখিলেই হ'ব। খ. ভাষা অধ্যয়ন। জানো আহা। মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অৰ্থ কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দুখ গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হয়। সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। এইকেইটা শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰিব দিছে। প্ৰথম দিছে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা দেশ দীঘল আৰু ব্ৰহ্মপুত্ৰ দেশ বহল। ইয়াতে গংগা সকলোতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল বুলি লিখিলে হ'ব। তাৰপিছত মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। কাজিৰঙা জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুকীয়া। আনৰ বস্তুৰ প্ৰতি লোভ আটাইতকৈ বেয়া গুণ। ইয়াৰ পিছত জানো আহা। তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। তেনে ক্ষেত্ৰত দুখ গুণ কম বেছি বুজাবৰ বাবে সাধাৰণতে
তকৈ যোগ দি তুলনা কৰা হয়। যেনে ৰীতা ভনিতাতকৈ ধুনীয়া, তোলা লোতকৈ পাতল, নাই মোমাইতকৈ কণা মোমাই ভাল। এতিয়া আস্তানা ঠাইত তকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। ইয়াতে আমি খালী ঠাইখিনি তকৈ লিখিব লাগে। অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ। মাউণ্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ। শব্দৰ খেল খেলো আহা। মনত ৰাখিবা উঙ নিয় মূৰ্ধন্য ন ৱ অন্তস্থ য় আৰু ব্যঞ্জন্ত অনুস্বাৰ বিসৰ্গ চন্দ্ৰবিন্দু এইকেইটা আখৰেৰে আৰম্ভ হোৱা শব্দ অসমীয়া ভাষাত নাই। চন্দ্ৰবিন্দু অকলে নবহে, ই সদায় স্বৰধ্বনিৰ লগত যুক্ত হৈ থাকে। গতিকে খেলোঁতে শব্দৰ শেষত যদি উক্ত আখৰকেইটা আহে তেনেহ'লে খেলখন আকৌ আৰম্ভ কৰি খেলিবা। এতিয়া আমি শব্দবোৰ ভৰাই যাওঁ। প্ৰথম দিয়া আছে ভাল, তাৰপিছত লতা, লতাৰ পৰা লতাত দন্তীয়া তত আকাৰ আছে শেষৰ আখৰটো, তাৰপিছত দন্তীয়া তত আকাৰ ম, তাম, ম লগাই মন, দন্ত ন লগাই নদী, দন্তীয়া তত দীৰ্ঘিকা লগাই দিঘ, ঘ লগাই ঘৰ, ৰ লগাই ৰস, খ লগাই সৰগ, গ লগাই গজাল, ল লগাই লহৰ, ৰ লগাই ৰবি, ব লগাই বিকাশ, খ লগাই শনি, নি লগাই নিম, ম লগাই মতা, তা লগাই তাত, ত লগাই তৰা, ৰা লগাই ৰাক্ষস আৰু স লগাই সভা আৰু ভা লগাই আকৌ আমি ভাল লিখিব পাৰোঁ। তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। অভিজিত ক্ষীণ, ৰাজেশ শকত, আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। এতিয়া আমি এইটো যদি আমি উত্তৰটো লিখোঁ চাওঁ। অভিজিততকৈ ৰাজেশ শকত, আমলখিজোপাতকৈ বেঙেনাজোপা চাপৰ আৰু আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীটো ডাঙৰ। এতিয়া শব্দ গঠন কৰা। ইয়াতে দি দিছে চিৰ, তাৰ লগত কাল, দিন, স্থায়ী, স্মৰণীয় এইকেইটা যোগ কৰিব লাগে। এটা দেখুৱাই দিছে চিৰৰ লগত কাল যোগ কৰিলে চিৰকাল হ'ল, তাৰপিছত চিৰদিন, তাৰপিছত চিৰস্থায়ী, চিৰস্মৰণীয় এইকেইটা লিখি দিছে তলত। তাৰপিছতে সোঁফালে অনি লগাই বননি, ধাননি, ঘাঁহনি আৰু শাকনি, শাক যোগনি শাকনি। তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়ায়। এতিয়া কাষৰ পাত্ৰটোত দিয়া শব্দকেইটাৰ লগত মিলাব লাগে। যি চিৰদিন নমস্কাৰ কৰিবলগীয়া চিৰনমস্য, মাহ খেতিয়ে জুৰি থকা ঠাই মাহনি, চিৰদিন মনত ৰাখিবলগীয়া চিৰস্মৰণীয়, বাঁহ গছেৰে ভৰি থকা ঠাই বাহনি। বাক্য ৰচনা কৰা। এতিয়া বাক্য ৰচনা কৰিবলৈ দিছে। এটা তিনিটা আছে, অমাতৰ মাত, উলাহ আৰু চিৰকাল। এইকেইটা বাক্য ৰচনাকেইটা পাতি দিয়া হৈছে। অমাতৰ মাত বাক্যটো এনেধৰণে লিখিব পৰা। কুলি চৰাই অমাতৰ মাতত মন ব্যাকুল হৈ পৰে। উলাহ, বিহুৰ বতৰত আমাৰ মন উলাহেৰে ভৰি পৰে। চিৰকাল, পুৰুষসকল আৰু চিৰদিন চিৰকাল নমস্য। গ জ্ঞান সম্প্ৰসাৰণ। কাৰণবোৰ লিখা। তুমি তোমাৰ উপজা ঠাইখনক ভাল পোৱা নে? যদি পোৱা কিয়? এতিয়া ইয়াতে কাৰণকেইটা লিখিব দিছে যে তুমি নিজৰ জন্ম ঠাইখনক কিয় ভাল পোৱা, কেইটামান কাৰণ লিখিবলৈ দিছে। উত্তৰ: মই মোৰ উপজা ঠাইখনক বৰ ভাল পাওঁ, কাৰণ এই ঠাইখনত থাকিয়ে মই ডাঙৰ দীঘল হৈছোঁ। এই ঠাইৰ বায়ু পানী সেৱন কৰিছোঁ, ইয়াত হোৱা খাদ্য খাই জীয়াই আছোঁ। ইয়াতেই মই আই পিতাইৰ পৰা মাত কথা শুনিছোঁ, ক'ব পৰা হৈছোঁ, লগ সমনীয়াৰ লগত থাকি শৈশৱৰ দিনবোৰ পাৰ কৰিছোঁ। সেইবাবে মোৰ উপজা ঠাইখন বৰ ভাল পাওঁ। ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ ঠাইখনৰ মন্তব্য লিখিবা। খ তুমি কি কি কাম কৰিলে মাৰাই মনত সুখ আৰু দুখ পায়। এতিয়া তুমি কৰা কামবোৰ কোনবোৰ কাম কৰিলে মায়ে ভাল পায় আৰু কোনবোৰ কাম কৰিলে বেয়া পায়। এতিয়া আমি উত্তৰটো লিখোঁ। মই সদায় লিখা পঢ়া কৰি থাকিলে, ডাঙৰক সন্মান জনালে, ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠিলে, ভাইটিৰ লগত বা ভণ্টিৰ লগত মিলিজুলি থাকিলে, মা ক'ৰবালৈ যাব ওলালে মই যদি হাঁহি মুখে বিদায় দিওঁ, খাবৰ সময়ত যি দিয়ে তাকে খালে মায়ে মনত বৰ সুখ পায়। ইয়াৰ বিপৰীতে যদি মই সদায় মিছা কথা কওঁ, সমনীয়াৰ লগত নতুবা ভাইটি ভণ্টিৰ লগত কাজিয়া কৰোঁ, লিখা পঢ়া নকৰি ঘূৰি ফুৰোঁ,
খোৱাৰ সময়তো কন্দা-কটা কৰোঁ, ইটো নাখাওঁ সিটো লাগিবই, এনেধৰণৰ কাম কৰোঁ, তেতিয়া মায়ে মনত বৰ দুখ পায়। আনে তোমাৰ কোনবোৰ কথা ক'লে তুমি লাজ পোৱা আৰু কোনবোৰ কথা ক'লে তোমাৰ বুকুখন গৰ্বত ফুলি উঠে। এতিয়া এনেকুৱা কিছুমান কথা যিবোৰ কথা ক'লে তুমি লাজ পোৱা, সেইখিনি প্ৰথমতে লিখি দিছোঁ। মই ৰাতিপুৱা দেৰিকৈ উঠোঁ, সেইটো কথা ক'লে লাজ পাওঁ। গা মূৰ নোধোৱাকৈ স্কুললৈ যাওঁ, দেউতাৰ জেপৰ পৰা লুকাই চুৰ কৰি পইচা নিওঁ, ডাঙৰৰ মুখে মুখে তৰ্ক কৰোঁ, মিছা কথা কওঁ। এনেধৰণৰ বেয়া কামৰ বৰ্ণনা দিলে তেনেবোৰ কথাই মোৰ মনত বৰ লাজ দিয়ে। এতিয়া কি কথা ক'লে ভাল লাগে? যদি কোনোবাই কয় ই পঢ়া শুনাত বৰ ভাল, মা দেউতাকৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ বাধ্যচাত্য, কেতিয়াও মিছা কথা নকয়, ইয়াক বিশ্বাস কৰিব পাৰি, ই আনৰ উপকাৰ কৰি ভাল পায়, এনেধৰণৰ কথা ক'লে মোৰ বুকুখন গৰ্বত ফুলি উঠে। তলৰ বাক্যশাৰী দুবাৰকৈ লিখাত দেশতকৈ মোমাই ডাঙৰ নহয়। এই দুশাৰী তোমালোকে লিখিবা। এতিয়া চাওঁ আমাৰ ভাৰতবৰ্ষ নামৰ কবিতাটো আবৃত্তি কৰা। আমাৰ ভাৰতবৰ্ষ। শিতানত হিমালয়, দক্ষিণে সাগৰ, পূব পিনে শাৰী শাৰী গিৰি মনোহৰ, পশ্চিম দিশত আছে আৰৱ সাগৰ, ভাৰতবৰ্ষ মোৰে দেশ জন্ম জন্মান্তৰৰ। কবি নৱকান্ত বৰুৱা। কবিতাটো তোমালোকে আবৃত্তি কৰিবলৈ শিকিবা। ভাৰতৰ মানচিত্ৰ এখন চাই পদ্ধতিৰ আধাৰত চাৰিসীমা লিখা। ভাৰতৰ মানচিত্ৰ চাই আৰু পদ্ধতিৰ আধাৰত চাৰিসীমাটো লিখিবলৈ দিছে। আমি চমুকৈ চাৰিসীমাটো লিখিছোঁ। উত্তৰে হিমালয়, দক্ষিণে ভাৰত মহাসাগৰ বংগোপসাগৰ, পূবে চীন নেপাল ভূটান আৰু পশ্চিমে আৰৱ সাগৰ। ঘ প্ৰকল্প। তুমি জনা বা শুনা প্ৰাকৃতিক সম্পদৰ এখন তালিকা প্ৰস্তুত কৰা আৰু সেই সম্পদৰ উপকাৰিতাৰ বিষয়ে তিনিটাকৈ বাক্য লিখা। উত্তৰ। এটা উদাহৰণ দি দিছিল বাঁহেৰে কাগজ তৈয়াৰ কৰা হয়, বাঁহেৰে জেউৰা দিয়া হয়, বাঁহেৰে খৰাহী চালনী আদি তৈয়াৰ কৰা হয়। 2 নম্বৰত দিছোঁ গছৰ পৰা ফল মূল পোৱা যায়, গছে আমাক ছাঁ দিয়ে, গছক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। নদী, মাছ কাছ পোৱা যায়, খোৱা পানী ব্যৱহাৰ কৰিব পাৰি, নদীৰ পানীত শস্যত যোগান ধৰিব পাৰি। 4 শিল, ঘৰ বন্ধা কামত ব্যৱহাৰ কৰা হয়, পানী ফিল্টাৰ কৰিবলৈও শিল লাগে, ৰাস্তা ঘাট বোকা নহ'বৰ বাবে শিল দিয়া হয়। ছবিখন চোৱা আৰু কোৱা। তোমালোকৰ পাঠৰ শেষত এখন ছবি দিয়া আছে আৰু ছবিখন চাবলৈ দিছে আৰু ইয়াত কি কৰিছে ক'বলৈ দিছে। প্ৰথমতেই চোৱা, ডলাখনত কেইটামান পলু পোক আছে, লগত কেইটামান এৰাপাত আছে, গতিকে পলুৱে এৰাপাত খাইছে, এনেকৈ বাক্যটো লিখিব পাৰা। তাৰ তলতে আছে যে শিপিনীয়ে তাঁত বৈছে, এগৰাকী শিপিনীয়ে আমি দেখিছোঁ তাঁতৰ পাতত বহি তাঁত বৈ আছে। তাৰপিছত চোৱা, এইখিনিতে মাকে টাকুৰিত সূতা কাটিছে, এইটো ওলমি থকাটো টাকুৰি বুলি কয় আৰু ইয়াক ঘূৰাই ঘূৰাই ইয়াৰ পৰা সূতা তৈয়াৰ কৰা হয়। ছোৱালীজনী মাকৰ লগত পিছফালে ধৰি খেলি আছে। এইখিনিতে আৰু এখন আছে চোৱা, যে যিটো আমাৰ এৰী বা পলুৰ যিটো লেটা, এই লেটাটোৰ ভিতৰৰ পৰা কি হয়, এটা নিৰ্দিষ্ট সময়ৰ পিছত এটা পখিলা ওলায় আৰু পখিলাটোৱে কণী পাৰি পিছত তাৰ পৰা পোৱালি জন্ম হয়। এতিয়া আমি ইয়াত লিখিব পাৰোঁ যে লেটাৰ পৰা পখিলাৰ জন্ম হৈছে। এতিয়া আমি এটা কথা গম পালোঁ যে এই ছবিখনত আমাৰ গাঁৱৰ চহা অঞ্চলৰ যি তাঁতৰ শিল্প, এই শিল্পৰ লগত জড়িত এখন ফটো দিছে, য'ত পলু পুহি পলুৰ পৰা এৰী সূতা কাটি এৰীয়া চাদৰ বনোৱা হয় বা অন্যান্য কাপোৰ বোৱা হয়। গতিকে এই ফটোখনত আমি তাঁত শিল্পৰ বিষয়ে দেখিবলৈ পাইছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে এই কথাখিনি যি PDF ফাইলটো যদি প্ৰয়োজন অনুভৱ কৰা, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাবা আৰু তাত PDF ডাউনলোড লিংক দিয়া আছে, তাত ক্লিক কৰিলে তোমালোকে PDF টো ডাউনলোড কৰিব পাৰিবা। আজিলৈ আহোঁ, ধন্যবাদ।